অলাঙতো ইয়াত দেখাবলৈ বুলি নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মিষ্টাৰ এমি ব্লগ ইউটিউব চেনেললৈ। বন্ধুসকল, মাজুলীলৈ আহি আছোঁ ৰাস চাবৰ বাবে। আৰু চব সুন্দৰ পৰিৱেশ মাজুলীলৈ আহি আছোঁ ৰাস চাবৰ বাবে। এয়া নিমাতীঘাটৰ পৰিৱেশ। মই নিমাতীঘাট পালোহি, আহি পেলাই নিমাতীঘাট চব সুন্দৰ পৰিৱেশ, মানুহৰ ভিৰ, এটা সুন্দৰ পৰিৱেশ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত। এতিয়া মাজুলীলৈ যাম ৰাস চাবৰ বাবে। 3 দিন কাৰ্যসূচীৰে মাজুলীলৈ আহিছোঁ। ৰাস মোৰ মুখৰ মাজুলীতেই, গতিকে আহক, আপোনালোকেও নিমন্ত্ৰণ জনাইছোঁ মাজুলী ৰাস চাবৰ বাবে। সকলো ভক্তমান ৰাইজক আমন্ত্ৰণ জনাইছোঁ মাজুলীলৈ। সুন্দৰ প্ৰকৃতিৰ পৰিৱেশৰ মাজত সুন্দৰ ব্যৱস্থা কৰি দিছে। মাজুলীলৈ যাব চাওকচোন মানুহ কিমান ভিৰ লাগি আছে। আৰু মানে ইয়াত ফেৰী 4 টাইম ফেৰী দিছে বুলি কোৱা শুনিছোঁ। 4 টাইম দিছে, দিনটোত 4 বাৰ যাব পাৰিব। আৰু জাহাজৰ ব্যৱস্থা সুন্দৰকৈ কৰি দিছে। এই কমলাবাৰী ঘাট, অফলামুখ ঘাট আৰু শালমৰা ঘাট, 3টা ঘাটৰ ব্যৱস্থা কৰি দিছে সুন্দৰকৈ। গতিকে চাওকচোন কিমান ভিৰ লাগি আছে মানুহৰ, এটা সুন্দৰ পৰিৱেশ। শৰৎকালৰ ৰাতি অতি বিতুপন, এই গতিকে এই মানুহৰ বিতুপন চাওক কিমান সুন্দৰ পৰিৱেশ। এটা এই ৰাসৰ ছিজনত মানে মানুহ ভিৰ হয়েই। বিভিন্ন দেশৰ পৰা, বিভিন্ন ঠাইৰ পৰা বিভিন্ন পৰ্যটক ৰাস চাবৰ বাবে মাজুলীলৈ আগমন ঘটে সেইটো সময়ত। যেনেকৈ আমি দুৰ্গা পূজা চাবলৈ বাহিৰত যাওঁ, তেনেকৈ ঠিক আমাৰ মাজুলীতো ৰাস চাবৰ বাবে বাহিৰৰ পৰা বিভিন্ন দেশৰ মানুহ আহে। তেওঁলোকে সুন্দৰকৈ ৰাস সুন্দৰকৈ মানে তেওঁলোকে ৰাস দৰ্শন কৰে। সত্ৰত হওক বা ক'ৰবাত মঞ্চতে হওক, তেওঁলোকে সুন্দৰকৈ মানে কিছুমানে আছে, কিছুমানে বহুত অভদ্ৰামি কৰে আহি মাজুলীত। আগতো মই কেইবাবাৰো পাইছোঁ মাজুলীত বহুত অভদ্ৰামি কৰে বাহিৰৰ দেশৰ পৰা কিছুমান অভদ্ৰ ল'ৰা আহি পৰিৱেশ নষ্ট কৰে। কিন্তু কিছুমান বহুত আৰু তাৰ মাজতে বহুত ভাল মানুহ পাইছোঁ, বহুত ভাল মানুহ আছে। মাজুলীখন বহুত মৰমেৰে আদৰি লয়। গতিকে চাই থকা ভিডিঅ' সকলোকে আৰু সুন্দৰ ভিডিঅ' পাই থাকিব, ৰাসৰ সকলো ভিডিঅ' পাই থাকিব চেনেলটোত। গতিকে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে, আৰু প্ৰতিটো আপডেট পাই থাকিব ৰাসৰ প্ৰতিটো ৰাসৰ প্ৰতিটো ইয়াত এই চেনেলটো চাবলৈ পাব। ৰাসৰ প্ৰতি মঞ্চত কেনেকৈ ৰাস মানে পালন কৰিছে, আৰু কেনেকৈ ক'ৰ মানুহ আহি কেনেকৈ ৰাসখন কৰিছে, সকলো ইয়াত চাই থাকিব পাব চেনেলটোত। গতিকে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু আহক আপুনি ভিডিঅ'টো চাই থাকক শেষলৈকে, প্লিজ কাট নকৰিব। এটা সুন্দৰ পৰিৱেশৰ মাজত ভিডিঅ'। হয় বন্ধুসকল, মানুহৰ ভিৰ চাওকচোন কিমান ভিৰ লাগি আছে। ভাল লাগে এইটো সময়ত, এতিয়া মনটো ভাল লাগে, বহুত ফূৰ্তি লাগে দেখি। মানে আমাৰ মাজুলীখন বহুতে মৰমে আদৰি ল'বলৈ কিছুমানে বহুত আগ্ৰহ আছে। বহুত দূৰৰ পৰা মানুহ আহে, সমগ্ৰ দেশ বিদেশৰ পৰা আহে পৰ্যটক ৰাস চাবৰ বাবে। বহুত ভাল লাগে। মানে আমাৰ এইটো সময়ত বহুত উৎসাহ লাগে, মানুহ আহিলে মাজুলীখন চাবৰ বাবে আমাৰ গৌৰৱ হয়। গতিকে ভাল এটা সুন্দৰ পৰিৱেশ, তাকে দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। গতিকে আপোনালোকে আহিব পাৰে মাজুলীলৈ, সুন্দৰ পৰিৱেশৰ মাজত আহিব পাৰিব। কোনো প্ৰব্লেম নাই, আজিকালি কোনো ভয় কৰিবলগীয়া কোনো ছিষ্টেম নাই। টিকেট কাউণ্টাৰ আছে, আপোনাৰ টিকেট সংগ্ৰহ কৰি ল'ব পাৰিব। আৰু সৰু সুৰা নাও নাই আজিকালি, চব ডাঙৰ ডাঙৰ জাহাজ দিলে। কোনো ভয় কৰিবলগীয়া কোনো কাৰণ নাই। ডাঙৰ ৰৌপেক্স জাহাজ 3খন 4খন ব্যৱস্থা কৰিছে বুলি কোৱা শুনিছোঁ। গতিকে সুন্দৰ পৰিৱেশ, আহক আপোনালোকেও মাজুলীলৈ এবাৰ আহি যাওক, মনটো ভাল লাগিব, মন প্ৰাণ শাত পৰি যাব। গতিকে চাই থকা ভিডিঅ' শেষলৈকে। মানে এই বন্ধুসকল এটা কথা, এই চেনেলটোত ৰাসৰ প্ৰতিটো আপডেট পাই থাকিব আপোনালোকে। প্ৰতিটো মুহূৰ্তত ৰাসৰ যিখিনি মানে আৰম্ভণিৰ পৰা আদিকৈ শেষলৈকে সকলো ভিডিঅ' ইয়াত চাবলৈ পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ, আৰু ছাবস্ক্ৰাইব নকৰা সকলে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বেল আইকনটো বজাই দিব, যাতে যিবিলাক ভিডিঅ' মই আপলোড কৰোঁ সেইবিলাক ভিডিঅ' যাতে আপোনালোকে চবতকৈ আগতেই পাই যায়। গতিকে চাওকচোন মানুহৰ কিমান ভিৰ, এটা সুন্দৰ পৰিৱেশ চাওকচোন, মন প্ৰাণ ভাল লাগি যায় দেখিলে। ৱেলকাম টু মাজুলী। আপোনালোকেও স্বাগতম জনাইছোঁ। যিসকলে আমি ভিডিঅ'টো চাই আছে তেখেতসকলেও স্বাগতম জনাইছোঁ। এতিয়াও সময় আছে, আহিব পাৰে যদি আহিবলৈ ইচ্ছা কৰে, কোনো প্ৰব্লেম নাই।
আহি যাওক এইটো সময়ত মানে মাজুলীখন এটা বৃন্দাবনত পৰিণত হয় মানে যেনেকৈ শ্ৰীকৃষ্ণ বৃন্দাবন যেনেকৈ তেনেকুৱা এটা পৰিৱেশত মানে সৃষ্টি হয়, বৃন্দাবনৰ সৃষ্টি হয়। আমাৰ কমলাবাৰী সত্ৰত ধুনীয়াকৈ সুন্দৰকৈ উপস্থাপন কৰা হয় ৰাসৰ প্ৰতিটো মানে এটা সুন্দৰ এটা পুখুৰীৰ পাৰত মানে ৰাসৰ যিখিনি তেওঁ মানে ভগৱান শ্ৰীকৃষ্ণৰ যিখিনি মহিমা ৰাসৰ যিখিনি নৃত্য সেইখিনি মানে পুখুৰী পাৰত কৰা হয়। এটা সুন্দৰকৈ দেখুৱাবলৈ চেষ্টা কৰে কমলাবাৰী সত্ৰত। বাকীবিলাকত বাৰু মঞ্চবিলাকত বাৰু তেনেকুৱা পুখুৰী চিষ্টেম নাই, কিন্তু সত্ৰখন মুকলি যে সত্ৰত পুখুৰী আছে, ডাঙৰ পুখুৰী এটা তেওঁলোকে তাতে মানে সুন্দৰকৈ দেখাব চেষ্টা কৰে। আৰু মঞ্চবিলাকত মানে ছেটিংছত তেওঁলোকে দেখাব চেষ্টা কৰে। গতিকে আহক, সকলোকে নিমন্ত্ৰণ জনাইছোঁ মাজুলীলৈ। মনটো ভাল লাগিব আহিলে। গতিকে চাই থকা ভিডিঅ'টো শেষলৈকে প্লিজ কাট নকৰিব। আৰু আছে, গতিকে প্লিজ বন্ধুসকল এটা কথা আপোনালোকক মানে বিনম্ৰ অনুৰোধ জনাইছোঁ, চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। ৰাসৰ প্ৰতিটো আপডেট পাই থাকিব। ৰাসৰ মানে মাজুলীৰ প্ৰতিটো মুহূৰ্তত প্ৰতিটো হেৰিয়ত আপোনালোকে আপডেট পাই থাকিব। গতিকে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনো বজাই দিব প্লিজ। সকলোকে মানে অনুৰোধ জনাইছোঁ। গতিকে চাই থাকক। যিহেতু সামৰণি মাৰিম বেছি দীঘলীয়া হ'লে ভাল নালাগিব। গতিকে আহক, আৰু ৰাতিলৈ ভিডিঅ' আপলোড দিম, ৰাসৰ ভিডিঅ' আপলোড দিম। গতিকে চাই থাকিব চেনেলটো। এই ভিডিঅ' মানে সামৰণি মাৰিম বেছি নাই আৰু সামৰণি মাৰিম। গতিকে ইয়াতে সামৰণি মাৰিছোঁ আৰু চাই থাকক, অকণমান সময় আছে আৰু। এইখন জাহাজখন যাব এতিয়া। জাহাজখন মানে মানুহ খোলোৱা নাই, এখন অপেক্ষা জাহাজ হয়। কিমান ডাঙৰ জাহাজ, এইখনত মানে মানুহ ফুললৈ যাব আৰু এটা সুন্দৰ জাহাজ। এখন মানে বেছি দিন হোৱা নাই, আজিৰ পৰা এসপ্তাহমান হৈছে এখন দিয়া। চাওকচোন মানুহ কিমান ভিৰ লাগি আছে। জাহাজখন কিন্তু বহুত ডাঙৰ, আগৰখনতকৈ এখন ডাঙৰ, আগৰ হোটেলখনতকৈ এখন ডাঙৰ দিছে এবাৰ। আৰু এটা সুন্দৰ ব্যৱস্থা কৰিছে কি মানে, আগতে মানে মানুহবিলাক মানে যধে মধে উঠি দিয়ে মানে, কোনো টিকেট নাই, নিয়ম শৃংখলা নাই। এতিয়া মানে ধুনীয়াকৈ তেওঁলোকে নিয়ম শৃংখলা বান্ধি দিছে। বন্ধুসকল ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট শ্বেয়াৰ কৰিব আৰু ৱেলকাম টু মাজুলী। আৰু আহক মাজুলী লগ পাম। বাই বাই।